ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই গৈছিলোঁ ফেঞ্চি বজাৰ, দেউতা আৰু মই ফেঞ্চি বজাৰ গৈছিলোঁ। তো এইফালে হ'ল মই পেৰুবাৰী হৈ গৈছিলোঁ, য'ত কলেজখনৰ নামটো আৰ্য কলেজ হৈ পেলাই গৈছিলোঁ। আৰ্য কলেজৰ ব্ৰিজখন ইমানেই ধুনীয়া হৈছে, ধুনীয়া হৈছে, বহুত দিন যোৱা নাছিলোঁ এইফালে। তো ব্ৰিজখন চাই বহুত ভাল লাগিল। মই ভাবিলোঁ ভিডিঅ' এটা শ্বৰ্ট ভিডিঅ' হিচাপে বনাই দিওঁ। তো বনালোঁ, বহুতেই ধুনীয়া লাগিছে ব্ৰিজখন। তো আপোনালোককো দেখালোঁ। মই ফেঞ্চি বজাৰৰ আধা ভিডিঅ'হে বনালোঁ, গোটেই ফুল নবনালোঁ, কিয় তাতে মোবাইল চুৰ হয় সেই জেগাত ফেঞ্চি বজাৰত। তো বেংকত দুটা মোবাইল মোৰ এটাই আছে, তো সেইটো মোবাইলটো চুৰ হ'লে মই কেনেকুৱা হৈ যাব। তো মই আধা ভিডিঅ' ক্লিপছ দি থৈ দিছোঁ ইয়াতে। ফুল ভিডিঅ' বনোৱা নাই মই তাতে, কিয় মোৰ লগত দেউতা আৰু মইহে গৈছিলোঁ, বেলেগ কোনো যোৱা নাই। সেইকাৰণে কাৰোবাক যোন কেমেৰাটো দি পেলাই ভিডিঅ' বনাব দিম, সেইখিনিও মোক লগত কোনো কাকো লৈ যোৱা নাই। তো মই আছোঁ আৰু অটত গৈছোঁ, দেউতা আৰু মই। আৰু ভাবিছিলোঁ চিটি বাছত যাম বুলি, কিন্তু পিছত ভাবিলোঁ চিটি বাছত নাযাওঁ, কিয় বহুত দেৰি হৈ যাব পাৰে, সোনকালে আহিব লাগিব। কিছুমান বস্তু আনিব গৈছিলোঁ, ঘৰতে বস্তু। তো ফেঞ্চি বাছত যাই পোৱাই নাপাম আৰু অটখন যাই আছে বাপৰে বাপ, ইমান যাই আছে তো মই কিছুমান দোকান দেখাই দি আছিলোঁ দাদাক, ক'ত কি বস্তু পায়, মানে বিচনা কিনা কথা আছে। তো বিচনা ক'ত পায় সেইবোৰ মই দেউতাক দেখাই দি আছিলোঁ। তো ফেঞ্চি বজাৰখন পালোঁৱেই, অটো ষ্টেণ্ডত অটো ৰখালে। এতিয়া আমি ইয়াৰ পৰা ফেঞ্চি বজাৰ সোমালোঁ। এতিয়া ইয়াৰ পৰা যাই আছোঁ, দুটা কাপল যাই আছিলে আগত। তো মই মোবাইলটো ধুনীয়াকৈ ধৰিছোঁ, প্ৰথমতে ধৰি পেলাই মানে কোনেও দেখা নাপায়, মই নিজেও খোজকাঢ়ি আছোঁ, মোবাইলটো ধৰিছোঁ হাতত ধৰি পেলাই, মানে ভিডিঅ' আকাৰত মানে ভিডিঅ' বনাই সেনেকৈ মই ধৰা মানে হাতত মোবাইলটো যেনেকৈ লয় সেনেকৈ লৈ পেলাই মই বনাইছোঁ। কাষত চাকি তাকি আছে, চবে নিজৰ নিজৰ দোকান। ৰাতিপুৱা সময়ত গ'লে বেছি ভিৰ নাথাকে, কিন্তু যোনফালে বজাৰখন আছে, ডাঙৰ বজাৰখন, সেইখিনিত বহুত ভিৰ হয়। আৰু ৰাতিপুৱা গ'লে সোনকালে যাব, 9টা-10টামানত যাব, তেতিয়া ভিৰ নাপাব। 10টাত মই যাব নকওঁ, 9টা 9:30মানত যাব, তেতিয়া কিছুমান দোকান খোলে, কিন্তু ফুটপাথৰ দোকান খোলে, কিছুমান খোলে দোকান। তো সেনেকৈ যাব, যাই ধুনীয়া বস্তু যি লাগে সেইবোৰ কিনিব আৰু ভাল লাগে বস্তুখিনি। তাতে বস্তু বহুতেই ভাল। ৰাতিপুৱা সময়ত গ'লে মানুহ বেছি নাথাকে, কিন্তু গধূলি সময়ত বহুত মানুহ হয়, ভাল মানুহ হয়। গধূলি যাবলৈ মই নকওঁ, তো গধূলি নাযাব, ৰাতিপুৱা সময়ত যাব, তেতিয়া মানুহ বেছি নাই। এতিয়া দেখিছে মানুহ বেছি নাই, কম আছে। যিখিনি আপোনালোকৰ লাগতিয়াল বস্তু সেইখিনি আপোনালোকে নিজৰ ইচ্ছামতে কিনিব পাৰিব। আৰু যদি দেৰিকৈ যায়, তেতিয়াহ'লে লগা বস্তুখিনিও নাপাব, নালাগা বস্তুখিনিও নাপাব। সেইখিনি মানুহ বহুত ভিৰ হয় সেইখিনি টাইমত। তো এইখিনি মোৰ ভিডিঅ' আছিলে, খালি মই অলপমান দেখাইছোঁ সেইখিনি। আৰু মই যোনটো গলিত সোমাইছিলোঁ সেইটোৰ পৰা মই বেগত মোবাইলটো ডাইৰেক্ট সোমাইছোঁ, গলিটো পোৱাৰ লগে লগে মই বেগত সোমাইছোঁ, কিয় মই মোবাইলটো হেৰাব নোৱাৰোঁ, হেৰালে মোক ঘৰত নিদিব আৰু মোবাইল। তো মই ভিডিঅ' কিহত বনাম। তো মই লগে লগে দাদা কৈছিলে কি কৰি আছা, এনেকৈ কৰিছিলে। মই ভিডিঅ' বনাই আছোঁ, এইখিনিলৈকে মই ভিডিঅ' বনাইছোঁ, পুৰাপুৰি ভিডিঅ' বনাইছোঁ। আপেল চিল কাণফুলি চব দেখাইছোঁ। এইখিনি দেখুওৱা হোৱাৰ পিছত বাকীখিনিতহে মই মানে দেখুৱাব নোৱাৰোঁ আৰু কি। গলিটো দেখাইছোঁ, খালি কাপোৰৰ গলিটো দেখাইছোঁ। তাৰ পৰা মোবাইলটো সোমাইছোঁ, তাতে চোৰ বোলা বস্তুটো আছে। 1 নম্বৰ কাপোৰ চাপোৰ আছে, মানুহ চানুহ থিয় হৈ আছে, দোকানীবোৰ থিয় হৈ আছে। তো সেইকাৰণে মই মিউট কৰি দিছোঁ, কিবা কিবি কথা পাতিছিলে। তো এইখিনি জেগাদি মই যাম, নিউ মাৰ্কেট বুলি আছে, সেইখিনি জেগাতে নিউ মাৰ্কেটত, তাতে মই কাপোৰ চাপোৰ কিনিম। তো এইখিনিৰ পৰাই মই দেখাইছোঁ। তো ঘৰত আহি পালোঁ, পাই চাহ খালোঁ, মিঠাই আনিছিলোঁ আৰু নিমকি আনিছিলোঁ। এইখিনি আছিল মোৰ বাই বাই ফেঞ্চি বজাৰৰ যাত্ৰা।